মই এতিয়া যাওঁগে নে মা মই যাওঁগে নে আপুনি থাকক তেন্তে মই যাওঁগে আপুনি থাকক মই যাওঁগে আপুনি থাকক মই যাওঁগে দেই ভাত কোনে খাব এতিয়া হা ল'ৰাই খাব ল'ৰাই খাব জানো ভাত নোখোৱা হয়নে আপুনি যাব নাই এতিয়া মই আপোনালোকৰ যাম নে জানো আপুনি কৈছিলে ডাঙৰ বাৰ যাম বুলি তেতিয়া কৈছে গাড়ী এনেকৈ ডাঙৰ বাৰ যাম বুলি যাব নাই নাযা ইয়াতে থাকিব নাই অঁ তেন্তে মই যাওঁ আপুনি থাকক আৰু বেয়া পাব নেকি মই ক'লে বেয়া পাব নেকি তেন্তে মই যাওঁগৈ বাই বাই দেই বাই বাই দিয়ক বাই বাই দিয়ক মই নামঘৰ চাকি দি থৈ আহিলোঁ দেই অঁ ফটো এখন মাৰি দিওঁ নেকি ফটো এখন মাৰি দিওঁ আপোনাক চাই দিওঁ মোবাইলতে চাই দিওঁ এই মোবাইলতে চাই দিওঁ ফটো এখন মাৰি দিওঁ সৰুলা আমাৰ কি কৈছে কিবা এটা কৰি দিয়ক কিবা এটা কৰি দিয়ক আপোনাৰ গাটো ভালনে ভাল পাইছেনে এজনী আপুনি হয়নে আপুনি হয়নে এজনী হয় এতিয়া আমি ভাত খাওঁগৈ দেই আমি ভাত খাওঁগৈ দেই বাই বাই দিয়ক এনেকৈ আচলতে মাৰ লগত সদায় ধেমালি কৰি থাকোঁ ভবাও নাছিলোঁ আচলতে কিবা এটা যে হ'ব বুলি সেইকেইদিন আচলতে মাৰ গাটো অলপ ভালহে হৈছিলে মানে আনকালতকৈ মাৰ লগত কটোৱা একেবাৰে শেষৰখিনি সময় আচলতে এইখিনি শেষৰ সময় আছিল আৰু ইয়াৰ পাছত মানে কি হ'ল আৰু আপোনালোকে ভিডিঅ'টো চালে গমেই পাব ভিডিঅ'টো দেখি নিশ্চয় ভাবিছেই চাগে আপোনালোকে কি হৈছে আচলতে মই ভিডিঅ' দিম বুলি ভবাই নাছিলোঁ সেইবাবে ভিডিঅ'ও কৰা নাছিলোঁ এইফালে এয়া মা ঢুকুৱা এয়া আচলতে কাজৰ দুদিনৰ আগৰ ভিডিঅ' আছিলে মই আচলতে এইটো ভিডিঅ'টো দিয়াও বহুত দেৰিয়ে হৈছেগৈ মা ঢুকাইছিলে যিহেতু ৩ তাৰিখ 17 মাৰ্চত এইটো এয়া মানুহজনে যিহেতু ক্ৰিয়া ধৰিছিলে এই প্ৰথমতে তেওঁকে এয়া চুলি খুৰাই আছিলে কোনোবাই অকণ ভিডিঅ' ক্লিপ ৰাখি থৈছিলে মই বোলো তাকে অকণমান শ্বেয়াৰ কৰোঁ যাতে স্মৃতিখিনি মানে আগলৈকেও ধৰি ৰাখিব পাৰোঁ পিছতো যাতে ল'ৰাহঁতেও মানে চাব পাৰে সেই বুলিয়ে বোলো ভিডিঅ'টো দি দিওঁ আচলতে আজি বহুত দিনেই হ'ল আজি এমাহ পাৰ হৈয়ে গ'ল মা ঢুকুৱাৰ আচলতে তাৰ ভাবিলোঁ ময়ো ভিডিঅ'টো শ্বেয়াৰ কৰি দিওঁ সেয়ে আচলতে আগৰ ক্লিপকেইটা দেখি মাৰ আচলতে প্ৰেছাৰ ষ্ট্ৰক হৈছিলে মানে ষ্ট্ৰকটো অকণমান ডাঙৰেই আছিলে মাইনৰ হয় এটা ছাইড পেৰালাইচিছ হৈ গৈছিলে লাহে লাহে মানে গোটেই হাত ভৰিবোৰ কাম নাইকিয়াই হৈ গৈছিলে 1.5 বছৰমান পৰি থাকিলে আচলতে বহুত কষ্টই খাই আছিলে এইফালে এয়া কাজৰ দিনাখনৰ ৰাতিপুৱা হয় ৰাতিপুৱাই গা পা ধুই মেলি ধুনীয়াকৈ এয়া ফটোখনত চাকি এগছ জ্বলাই ল'লোঁ লগতে কোনে জানো ভিডিঅ' কৰিছিলে মই আচলতে ভিডিঅ' দিম বুলি কাকো ভিডিঅ' কৰিবলৈ কোৱাও নাছিলোঁ এই অকণমান ক্লিপকেইটা ৰাখি থোৱা দেখি পেলাই ভাবিলোঁ কি ফেচবুকতে মানে ছ'চিয়েল মিডিয়াৰ জগতখনত এনেকৈ সাঁচি ৰাখোঁ তেতিয়া পিছতো এনেকৈ চাব পাৰিম কেতিয়াবা নহ'লেনো ক'তনো স্মৃতিবিলাক ধৰক যিমানেই নহওক এনেকৈ সাঁচি ৰাখিলে পিছত নিজৰে ভাল লাগে চাব লাগে পিছত ল'ৰাহঁত ডাঙৰ হ'লেও ক'ব পাৰিব যে আইতাকৰ কথা কিবা এটা মানে চাব পাৰিব তাহাঁতি সেই বুলিয়েই এনেকৈ মানে অলপ যিমানখিনি পাৰিছোঁ আৰু সিমানখিনি দেখুৱাবলৈ আপোনালোকৰ আগত চেষ্টা কৰিলোঁ মাৰ আত্মাই যাতে শান্তি পায় তাৰো কামনা কৰিছোঁ আপোনালোকৰ আগত আচলতে কষ্ট বহুতখিনি খালে তেওঁ মানে এতিয়া য'তে আছে ভালে থাকক আৰু এইফালে তার আগবাঢ়িছে জনামত প্ৰকাৰে গায়ে বৰদে থাকি প্ৰভু ভগৱান কীৰ্তনত ভগৱান আগবঢ়াত থৈ আপোনালোকৰ অপৰাধ বন্ধন কৰি মহাপ্ৰভু গুৰিজাত পাম যাব এই প্ৰাৰ্থনা
আনফালে এয়া পাঠেকি আহিলে, পাঠেকিকো সেৱা কৰিলোঁ। আচলতে পাঠেকি বুলি নহয়, নামতি পাঠকি চবকে এনেকৈ ভৰিত ধুৱাই এনেকৈ সেৱা কৰা হয়। মই আচলতে চবখিনি ক্লিপ ৰখা নহ'লে আৰু যিমানখিনি আছিলে সিমানখিনি আচলতে এয়া পাঠেকিক সেৱা কৰা ভিডিঅ' কৰি ৰাখিছিলে, ভণ্টিহঁতে কৰিছিলে চাগে, সেইখিনিও অকণমান দেখালোঁ কেনেকৈনো কি নিয়ম কৰা হয় আমাৰ এইফালে। দিনৰ ভাগ কৰ্ম সুকলমে পাৰ হৈ গ'ল। এয়া এতিয়া ৰাতিলৈও যিহেতু নাম আছিলে, ইমান ভিডিঅ' কৰা নহ'লে আৰু এইবিলাক ফটো দুকপিমানকে এনেকৈ মাৰি ৰখা হৈছিলে, এয়া তাৰে ক্লিপকেইটা লগাই দিলোঁ আপোনালোকৰ ওচৰত। ৰাতি কৰ্মও আচলতে ভালে কুশলেই পাৰ হ'ল। আনফালে এয়া আচলতে দিনৰ ভোজৰ দিনাখন দিনৰ এয়া ক্লিপ কেইটামান এয়া ভোজ খাই থকা, এয়া গোঁসাই ভোজ মানে দি আছিলে আমাক যিহেতু খানা, তাৰো ক্লিপ দুটামান ৰাখিছিলোঁ। এইফালে ইমানতে ভিডিঅ'টো সামৰণিও মাৰিছোঁ। মাৰ আত্মাই যাতে শান্তি পায় তাৰে কামনা কৰিলোঁ। মা যাতে য'তে আছে ভালে কুশলে থাকক, সেয়ে ভগৱানৰ ওচৰত প্ৰাৰ্থনা।